Welcome to my channel vlogs. বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে আইতাৰ ঘৰত যাবৰ কাৰণে কিছু কেঁচা শাক চব্জি হৈ আছোঁ। বহুত দিন হ'ল আইতাৰ ঘৰত যোৱা হোৱা নাই, তো আইতাৰ ঘৰত যাবৰ কাৰণে কিছু কেঁচা সামগ্ৰী ভৰাই লৈছোঁ। তো বহুত দিন হ'ল ওলাই যোৱা নাই, আজি আইতাহঁতৰ ঘৰত যাম বুলি ভাবিছোঁ, মানে আইতাহঁতৰ ঘৰলৈ গৈ আছোঁ। বহুত দিন হ'ল যোৱা হোৱা নাই, তো ব'লক মোৰ লগতে আপোনালোকেও। এইখনেই আমাৰ খনি গাঁওখন। আইতাহঁতৰ ঘৰ আহি পালোঁ, এতিয়া ভিতৰলৈ সোমাই যাওঁ। ফোন কৰি আছোঁ, ফোন ৰিচিভ কৰা নাই যে। তো এইখনে আইতাহঁতৰ ঘৰ, আইতা অকলে থাকে। কাহিনীটো বহুত দীঘলীয়া বাৰু, পিছত কেতিয়াবা ক'ম আৰু। 3 4 ফোন কৰিলোঁ। আইতা তামোলো কেইটামান আছে, ইয়াতে শাক পাচলিখিনি থৈ দিলোঁ, যিকেইটা মানে নিছিলোঁ কেঁচা সামগ্ৰী আৰু চ' আইতাক দি দিলোঁ আৰু। এতিয়া আইতাহঁতৰ ঘৰত আহি অকণ বহিছোঁ। বহুত দিনৰ মূৰত ওলাই আহিলোঁ, সঁচাকৈ ভাল লাগিল দেই। বহুত দিন প্ৰায় 3 4 মাহ মূৰত আহিছোঁ। আজি আইতাহঁতৰ ঘৰত অকণ বহি লওঁ। এইটো আইতাহঁতৰ ঘৰ পিছফালটো এখন তামোল বাগান, ঘৰ ৰুমটো। তো চাহ আহি গ'ল, তো এতিয়া চাহ খাই আছোঁ। তো চাহ খোৱা হৈ গ'লে খালী কাপ প্লেট। তো এতিয়া ঘৰ আহি পালোঁ দিয়ক, বৰ গৰম দিছে দেই। তো এতিয়া মেগী খোৱাত ব্যস্ত, সেই যে আৰম্ভণিতে দোকানত গৈছিলোঁ, তো সেয়া মেগী আনিব গৈছিলোঁ, তো এতিয়া খালোঁ। আজি ভিডিঅ'টো ইমানতে আৰু।